Hello everyone, welcome back to my another mini blog. এয়া হৈছে আমাৰ ঘৰৰ দেউতাই কৰা শাকনি বাৰী। এয়া হৈছে লাই শাক আৰু এইফালে মানুহজনে ছিঙি আছে ডিমৰ পোকা। গাহৰি মাংসৰ লগত দি বনাই খাই বহুত ভাল লাগে। আমি যিহেতু আজি ঘৰৰ পৰা শিৱসাগৰলৈ যামগে, তাকে ভাবিলোঁ ঘৰত যি শাক আছে অকণমান লৈ যাওঁ, তাত যিহেতু সকলোবিলাক কিনি খুৱাই হয়। এয়া হৈছে মিঠা আলু গছ। এয়া হৈছে আমাৰ নেমু বাৰী। ৱালৰ কিনাৰে কিনাৰে দেউতাই বহুত দীঘলীয়াকৈ কাজি নেমু গোল নেমু লগাই থৈছে একেবাৰে শিমূৰলৈকে ৱালৰ কিনাৰে কিনাৰে। এয়া হৈছে ডিমৌ ফুকা আগ আৰু এইফালে টিকনি বৰুৱা দেউতাই ৰাতিপুৱাই ছিঙি থৈছিল আমি লৈ আনিম বুলি। এয়া হৈছে নৰসিংহ পাত আৰু এয়া কচু দং আৰু এইফালে জেং কেৰেলা, হাতী ভেকুৰী আৰু এয়া হৈছে লাই শাক আৰু